হৈ আছে চিনেমা হলত থিয়েটাৰ মানে টিকিট কটাৰ কাৰণে গোটেইকেইজনে লাগি আছে। চাব পাৰে হলৰ নিচিনা কিমান মানুহ ইয়াতে আৰু কেনেকৈ এডমিশ্যন ল'ম বা কেনেকৈ ছাবমিট কৰিম আপোনালোকে কওক বাৰু। এনেকুৱা কৰিলে আৰু কি হ'ব আমাৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলৰ। তেখেতৰ ঘৰতে গৈ আছোঁ মই। নহয় এনেই কৈ আছে গাৰ্লফ্ৰেণ্ড নহয় মোৰ। নহয় ইয়াৰ ফ্ৰেণ্ড নহয় ইয়াৰ গাৰ্লফ্ৰেণ্ড হয়। নহয় ইয়াৰ ঘৰতে যাম বাৰু ফটো উঠাৰ কাৰণে। যাই চাওঁ ফটো উঠবা পাওঁ কি। প্ৰায় 2 ঘণ্টা ধৰি গোটেইখিনি অভয়পুৰী টাউনখিনি ৰাউণ্ড মাৰি আছোঁ মই আৰু তমেশ, মাত্ৰ এটা আম গছৰ কাৰণে। হে ভগৱান এটা আম গছ দি দিয়ক না মোৰ কাৰণে, আপোনালোকে দি দিয়ক। সব গাইজ আশা কৰোঁ আপোনালোকে ভালে আছে, ভালেই থাকিব লাগে। মোৰে অৱস্থা বেয়া হৈ গৈছে, কলেজত যাই এডমিশ্যন ল'ব গৈ কি যে হৈছে চাওক বাৰু। আপোনালোকে ভিডিঅ'টো চাই কেনে গম পাব কেনেকুৱা কি পৰিস্থিতি হৈছে। হে দোস্ত ৱেলকাম টু মাই ইউটিউব চেনেল বলাই ব্লগছ। বলক ইয়াৰ পৰা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কলেজত আহিছোঁ মানে বাপৰ নাম কি এইটো পাহৰি গৈছোঁ। মানে যাই কেনে ছাবমিট কৰি আছোঁ, কৈ আছে যে ফটোটো ভাল নহয়। আকৌ কম্পিউটাৰৰ দোকানত যাই কেনে কৈ আছোঁ, কয় এইটো ফটো ষ্টেটটো জেৰক্স কৰি লৈ আহ। মানে মাথাটো বেয়া হৈ গৈছে, কি যে হ'ব। আৰু ইমান লাইন চালেতো আপোনালোকে পাহৰি যাব যে দিনত কেইঘণ্টা হয়। তথাপিও লাগি আছোঁ। আৰু এয়া চাওক তমেজো আহি পালে। ইয়াৰ প্ৰথমে মই আহিছোঁ, অহাৰ পিছত কিবা কি কৰি আছোঁ। আৰু ভগৱান আছে যিহেতু সকলোৰে এডমিশ্যন কৰাই দিছে, মোৰো কৰাই দিব। আকৌ গাইজ ৰিজেক্ট কৰি দিছে, ফটোৰ কাৰণে ৰিজেক্ট কৰি দিছে। এতিয়া ফটো উঠবা লাগে, গছ পুলি ৰুই গছে পোৱা নাই। ক'ত কি কৰোঁ এতিয়া। এজনী লগৰীয়া আছে, মানে ইয়াৰ গাৰ্লফ্ৰেণ্ড হয়, তেখেতৰ ঘৰতে গৈ আছোঁ মই। নহয় এনেই কৈ আছে গাৰ্লফ্ৰেণ্ড নহয় মোৰ। নহয় ইয়াৰ ফ্ৰেণ্ড নহয় ইয়াৰ গাৰ্লফ্ৰেণ্ড হয়। নহয় ইয়াৰ ঘৰতে যাম বাৰু ফটো উঠাৰ কাৰণে। যাই চাওঁ ফটো উঠবা পাওঁ কি নাই। তোৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰত গৈ আছোঁ, কিবা লৈ যা, মিঠাই চিঠাই লৈ যা। এনে এটা কি কৈ থাকা, কিয় তোৰ গাৰ্লফ্ৰেণ্ড নহয়? সেই নহয় মোৰ গাৰ্লফ্ৰেণ্ড। এনেকৈ ক'লি তই? হয় মোৰ গাৰ্লফ্ৰেণ্ড নহয়, মই কি কওঁ। ই মিছা কৈ আছে কেমেৰা সন্মুখত, ইয়াৰ গাৰ্লফ্ৰেণ্ড সঁচাই গৈ ইয়াৰ ঘৰতে যাই চাওঁ। আপোনালোকে চালে বাৰু গছৰ সন্ধানত ক'ত আহি পৰিছোঁ, ক'ত আহিছোঁ মই আৰু তমেজে গম নাপোৱা হৈছোঁ। ঘৰত গ'লেতো মানে ইমান টকাও লৈ অহা নাই। এটা আম গছৰ কাৰণে প্ৰায় 2 ঘণ্টা ধৰি গোটেইখিনি অভয়পুৰী টাউনখিনি ৰাউণ্ড মাৰি আছোঁ মই আৰু তমেশ, মাত্ৰ এটা আম গছৰ কাৰণে। হে ভগৱান এটা আম গছ দি দিয়ক না মোৰ কাৰণে, আপোনালোকে দি দিয়ক না আম গছটো মোৰ কাৰণে। আৰু কিমান ঘূৰিয়ে আছোঁ। এয়া ভূতৰ বাংলাৰ নিচিনা ঠাইত আহি পালোঁ। চাওক বাৰু ঘৰটোৰ নামেই হৈছে কি চাওক, কৰোণা নিবাস। ইয়াৰ কাৰণেই কৰোণা আহি আছে নেকি, কৰোণা নিবাস। এইটো এতিয়া ঘৰৰ নাম হ'ল নেকি, আপোনালোকে কওক বাৰু। প্ৰায় 2.5 ঘণ্টাৰ মূৰত ভগৱানে মোৰ কাৰণে চালে আৰু এটা কদম গছে ফটো উঠিলোঁ। এতিয়া জেৰক্সৰ দোকানত যাওঁ। হে ভগৱান এইবাৰতো এডমিশ্যন কৰাই দে। গাইজ মানে ৰাতিপুৱা আহিছোঁ, একো খাই অহা নাই, কেৱল ভিডিঅ'ই বনাই আছোঁ। ইয়াৰ তমেজেতো এতিয়া আহি পালে, সেইকাৰণে ইয়াৰ ইমান কষ্ট হোৱা নাই। ময়ে বুজি আছোঁ ভোকত পিয়াহত, মানে কি ক'ম আৰু ক'ব নোৱাৰা অৱস্থাত আছোঁ। গৰমো লাগি আছে, ইপিনে ব্লগটো বনাই আছোঁ। যিসকলে ভিডিঅ'টো লাইক কৰা নাই এটা লাইক কৰি দিব। এটাৰ পিছত এটা প্ৰব্লেম দিয়ে আছে বাৰু, ক্লিয়াৰ কৰি আছোঁ। এতিয়া কম্পিউটাৰৰ দোকানত আহিলোঁ, ফটো ওলাই আছোঁ। প্ৰথমত এটা ফটো আনিছিলোঁ, এইটো ৰিজেক্ট কৰি দিছে। এতিয়া এইটো লৈ কেনে যাই চাওঁ যে এইটো ফটো হয় কি নাই। এইবাৰ হ'ব লাগে ফটোটো ভালেই। আৰু তমেজে আহি ফাৰ্ষ্টত ফৰ্মটো ফিল আপ কৰি আছে। এইটো ফৰ্ম মই অলপ আগতেই ফিল আপ কৰিছোঁ, মোৰটো চাই ফিল আপ কৰি আছে। হে ভগৱান এডমিশ্যনটো কৰাই দিয়ক বাৰু, বহুত কষ্ট কৰি আছোঁ। চাওক না ট্ৰেফিক লাগছে, মানে এইটো কলেজ নহয়, কলেজৰ নিচিনা দেখাতে লাগি আছে। হৈ আছে চিনেমা হলত থিয়েটাৰ মানে টিকিট কটাৰ কাৰণে গোটেইকেইজনে লাগি আছে। চাব পাৰে হলৰ নিচিনা কিমান মানুহ ইয়াতে আৰু কেনেকৈ এডমিশ্যন ল'ম বা কেনেকৈ ছাবমিট কৰিম আপোনালোকে কওক বাৰু। এনেকুৱা কৰিলে আৰু কি হ'ব আমাৰ নিচিনা ছাত্ৰ ছাত্ৰীসকল।
তাও কি বুঝে হ্যাঁ বুঝে না তাও কি বুঝে কিন্তু একটা করে দিলে আমারটা করে দিলে কি হয় কাউন্টার ভরাও লাগে 15 টাকা কাউন্টার বরাবর লাগে রমেশ কেনে পরিস্থিতি পয়সা লাগে যদি চান্দা খুঁজো ফাইনেলি 4 ঘণ্টা মানে থিয় হোৱাৰ পিছত এইটো এক্সিছ বেংকৰ ৰিচিভৰ কাৰণে ৰৈ দিলোঁ আৰু তাৰপিছতে মোৰ নামটো মাতি দিলে আৰু তমেজৰ মাতটো মাতিলে এতিয়া এই ৰিচিপ্টটো যে আছে এক্সিছ বেংকেৰ এইটো লৈ কেনে প্ৰথমে এক্সিছ বেংকত যাব লাগিব এক্সিছ বেংকত যোৱাৰ পিছত তাতে 500 ৰুপিজ ছাবমিট কৰিব লাগিব তাৰপিছত তাৰ পৰা ৰিচিপ্ট এটা দিব এইটো আনি কলেজত ছাবমিট কৰিম ছাবমিট কৰি দিলে মানে থাৰ্ড ছেমত এডমিশ্যন হৈ যাব আৰু আকৌ যাই আছোঁ আৰু এয়াই হৈছে এক্সিছ বেংক চাব পাৰে কিমান মানুহ আছে এই আজি আৰু নহয় কালি আকৌ আহিব লাগিব এতিয়া প্ৰায় 3টা বাজে এতিয়া বন্ধ কৰি দিছে চাগে মোৰ ভাগ্যটোৱে আজি বেয়া মানে মই আৰু তমেশ যিটো মানে কাম কৰিবলৈ যাওঁ তাতে কিবা না কিবা প্ৰব্লেম দিবই চাব পাৰে গৰমত পানী খানি মুখত ছটিয়াই দি টিভিটো কেনেকুৱা হৈ গৈছে এক্সিছ বেংকত গ'লোঁ এক্সিছ বেংকত যোৱাৰ পিছত এক্সিছ বেংকৰ মেনেজাৰে কৈ দিলে যে 2টা পৰ্যন্ত খোলা আছিল এতিয়া আৰু নহয় এতিয়া আৰু কি কৰিম কালি আকৌ আহিব লাগিব এতিয়া ঘৰতো গতি আছোঁ ঘৰৰ পৰা খাই অহা নাই বলক ভিডিঅ'টো আমি এটা সমাপ্ত কৰি দিলোঁ ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু যিসকলে নতুন ভিডিঅ' আহি আছে ছাবস্ক্ৰাইবটো কৰি দিব আৰু বেয়া লাগিলে ডিছলাইক কৰি ভিডিঅ'ৰ পৰা ওলাই যাব জয় হিন্দ জয় অসম